নমস্কাৰ, দেৱজ্যোতি দিহিঙীয়া ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ব্লগটো হৈছে আজি মৈদাম চাবলৈ যাম আৰু আপোনালোকেও চাই থাকিব ভিডিঅ'টো। বলক আমি ব্লগটো আৰম্ভ কৰোঁ। মই এতিয়া ঘৰৰ পৰা ওলাই আছোঁ। বৰ সুন্দৰ ৰিভিউ আহিছে দেই। দেওধাৰ গাঁও পাইছোঁহি, তিলৈ পাবলৈ অলপ টাইম আছে। আপোনালোকৰ ভালে থাকে, মোৰ ভালেই। তিলৈ পাইছোঁহি এতিয়া, হাইৱেত উঠিম এতিয়া আমি। पेट्रोल नहीं है, मशीन खराब है। यहाँ खान बागान टी स्टेट है। यहाँ हमें पराके स्कूटी चल चारियाली नाम গৈ আছোঁ বাহৰি পথাৰলৈকে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। অলপ আৰু 4-5 কিলোমিটাৰমান আছে মৈদামলৈকে। চাই থাকিব ভিডিঅ'টো, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'টো। মৈদামলৈ যোৱা ৰাস্তাটো সোমাই আছোঁ এতিয়া। চাই থাকিব এইটো ৰাস্তাটো, এইটো প্ৰেক্ষাগৃহটো। ফাইনেলি আমি মৈদামৰ ওচৰ পালোহি। এখন গেটখন, ইয়াত কিবা বেনাৰ এখন মাৰি থৈ দিয়া আছে, পঢ়ি লওক আপোনালোকে এখন বেনাৰখন। বলক আমি ভিতৰলৈ যাওঁ এতিয়া। এখন চাওক পৰিৱেশটো, বহিবৰ কাৰণে পকাৰ চেয়াৰ বনাই থৈ দিয়া আছে। এইটোৱে মৈদামটো, বেছি ওখ নহয়, মৈদামটো চাপৰ হয়, গছ গছনি আছে। মৈদামটো এইটো চাওক আপোনালোকে। এইফালেও এটা আছে মৈদাম। এই কিবা থান এখন আছে ইয়াত। এখন থানখন কিহৰ থান হয় মই নাজানো বাৰু। এইফালে চাওক, এইটো পানী খোৱা টিউবৱেলটো। এইটো এটা মৈদাম, চাপৰ হয়, ওখ নহয় মানে। এইটো এটা মৈদাম। ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে। এতিয়া মই উঠি যাম মৈদামটোৰ ওপৰত। চাওক আপোনালোকে, মৈদামৰ গছ, সুন্দৰ পৰিৱেশ ইয়াত, পাৰ্ক টাইপ মানে জেগাডোখৰ। লেতেৰা হৈছে, কচু হৈ গ'ল পুৰা। চফা কৰিলে একদম বৰ ধুনীয়া হ'ব, কিন্তু চাৰিওফালে চাওক পুৰা লেতেৰা হৈ আছে। এইডোখৰত অলপমান চফা হ'লেও মানে জাইমনি কচু এইবোৰ বেছি হৈ গ'ল মানে। চাওক দামকেইটা, আৰু এইকেইটা আমাৰ সৰু ল'ৰাকেইটা চাওক। এইটো পেনে, এইখনো সৰু ল'ৰাই খেলিব পৰা আছে। এইখনো আছে পকা চেয়াৰ, সুন্দৰ চেয়াৰ দেখিছে এইটো আপুনি। এইখন চাওক, এইখন অলপ পুৰণা হ'ল চাগে, ছিগি গ'ল শিকলি তলৰ পৰা। এইটো চাওক আমাৰ সৰু ল'ৰাই খেলা, ই খেলিছে। ঐ তাৰপৰা হেৰি কৰি দে, নামিছাচোন কেনেকুৱা লাগে চা, নামিছাচোন একবাৰ এনেই। এই পেনে চাওক, পেনে কেনেকুৱা কৰিছে গোটেইটো পৰি ল'লে। এইটো পেনে
পৰিৱেশটো বৰ ধুনীয়া ইয়াত থানো আছে মৈদামো আছে ইয়াত সুন্দৰ আছে এইফালে এখন স্কুলো আছে চাইডত স্কুল লাগি আছে এই পৰাগক চাওক একদম সৰুকালৰ ধেমেলীয়া কৰি আছে ইয়াত ছিঙি নেপেলাবি দেই বেটা ওলাই খেলা গুলনা এতিয়া আমি খেলি আছোঁহি আৰু ইয়াত পাঁচ নিচিনাই আছে বস্তুবিলাক এইবোৰ আমি সৰুতে খেলা এতিয়া ডাঙৰ হৈ খেলিছোঁ দুইটা পাঠাকেইটা খেলি আছে ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পায় কমেণ্ট কৰি জনাব আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে চেনেলটো শ্বেয়াৰ কৰক ছাপোৰ্ট কৰক আৰু এনেকৈ আপোনালোকৰ আগত মই ভাল ভাল টপিকৰ ওপৰত ভিডিঅ' দিম বাই বাই জয় অসম